চৰ্দি জ্বৰ একেবাৰে অৱস্থাই নাই। এয়া নৰসিংহ পাত আনি লৈছোঁ। চৰ্দি একেবাৰে ওলমি গৈছে আৰু। এয়া নৰসিংহ পাত খালে বোলে গা গৰম হৈ থাকে। আৰু নহৰু পিচি ল'ম আৰু জালুক অকণমান লৈছোঁ, জালুকৰ গুড়া। সেইদিনা থিয়েটাৰ চাবলৈ গৈছিলোঁ। থিয়েটাৰ চাই থাকোঁতে বতাহ ধুমুহা মাৰিলে, বৰষুণ ওপৰ ফালৰ পৰা গোটেই পানী পৰিছে, মুখে চুখে মূৰত গোটেই গাতে পানী পৰিলে আৰু। পানী পৰিলে আৰু মানুহৰ চৰ্দি নালাগি কি হ'ব, তাতে ঠাণ্ডা বতৰ, ইমান বতাহ, ঠাণ্ডা বতাহ। চবৰে অৱস্থা বেয়া থিয়েটাৰ চাই, পৰি আছে চাগে। মোৰো এই একে অৱস্থা। আজি পৰি আছিলোঁ, অকণমান সময় শুলোঁ, গা বেয়া লাগিলে। তাৰপিছত আৰু উঠি আহিলোঁ, চাহ খালোঁ, এতিয়া অকণমান ভাল লাগিছে। এইখিনি মই নৰসিংহ মিক্সিত পিচি ল'লোঁ, পনীয়াকৈ খিনি আৰু এতিয়া চেকি লৈছোঁ। চেকি ল'ব লাগে, সীতাবোৰ দিলে ভাল নহয়। এইখিনি কণীৰ লগত নৰসিংহ পাতৰ জোলখিনি দি দিলোঁ। আৰু ইয়াত আচলতে কণীৰ বদলি যদি চয়াবিন দিলোঁ হয়, তেতিয়া আৰু বেছি ভাল লাগিলে হয় খাই, কাৰণ চয়াবিনত একেবাৰে ভিতৰলৈকে জোলটো সোমাই যায়। তথাপি চয়াবিন নাই কাৰণে আজি কণীৰে বনালোঁ। খুব ভাল লাগে এনেকৈ খাই। ইমান ধুনীয়া হৈছে কালাৰটো, চাওকচোন, গ্ৰীণ কালাৰ।